নমস্কাৰ জুবিন গাৰ্গক লৈ বিস্ফোৰক মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কেইটা জানিবলৈ হলে ভিডিঅটো সম্পূৰ্ণলৈ চাওক আজি মুখ্যমন্ত্ৰী ফেচবুক লাইভত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ভিত্তিত এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বিট ন্যায়িক তদন্ত আয়োগত সমালোচনা কৰা সকলে খাদ্যদান কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে কয় যে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিল চাৰ্জশ্বিট দিয়াৰ পিছত সমালোচনা কৰাৰ সকলক মই প্ৰশ্ন কৰিম জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি ফাদিল হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা এটা ফাইলৰ ৰহস্য ফাদিল এছআইটিৰ দীৰ্ঘ তদন্তত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য জুবিন গাৰ্গে চিকিৎসাৰ বাবে ব্যয় কৰা ৰোগীৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই 288 গৰাকী ৰোগীৰ চিকিৎসা ব্যয়ৰ কমিশ্যন লৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসা খাদ্য দিছিল 288 ৰোগী প্ৰায় 43 লাখ টকাৰ 30% কমিশ্যন খাইছিল সিদ্ধাৰ্থ শৰ্মাই ৰোগীৰ পৰা প্ৰায় 13.50 লাখ টকা সৰকাইছিল সিদ্ধাৰ্থই মেনেজাৰ সিদ্ধাৰ্থৰ কতালপাৰাৰ ফ্লেটত উদ্ধাৰ হৈছিল ফাইলটো এবাৰ ৰাজ্যৰ যুৱক যুৱতীসকললৈ এক সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বিভিন্ন চাকৰিত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলে শেহতীয়া কিছুদিন ধৰি নিযুক্তি পত্ৰৰ বাবে অপেক্ষা কৰি আছিল এতিয়া এই অপেক্ষা উৰ পৰাৰ দিশে আজি নিজা ফেচবুক একাউণ্টত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি চলিত নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত বিভিন্ন বিভাগসমূহত নিযুক্তি প্ৰদান কৰিব বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানৰ মাজতে বিহাৰৰ ৰাজনীতিত বিয়পি পৰিছে উত্তেজনা লক্ষীসৰাই জিলাত অনুষ্ঠিত ভোট গ্ৰহণৰ মাজত উপমুখ্যমন্ত্ৰী বিজয় সিংহাক আক্ৰমণ কৰা হয় উপমুখ্যমন্ত্ৰীৰ কনভয়ত অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে এই স্থানতে কনভয়ৰ ওপৰত গোবৰ শিল আৰু জোতা নিক্ষেপ কৰা হয় যাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ জৰীপ নোহোৱা ভূমি মুখ্যমন্ত্ৰী অশোক সিংহলৰ দখলত ৰাজ্যত এতিয়া এই অভিযোগ আৰু মন্ত্ৰীৰ প্ৰত্যুত্তৰক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ অভিযোগ আছিল যে মাটিৰ কেলেংকাৰী আৰু অশোক সিংহল এটা মুদ্ৰাৰ ইপিটি সিপিটি জুবিন ক্ষেত্ৰৰ ওচৰত ট্ৰাইবেল বেল্টৰ ভূমি বেদখল মহিলা সমিতিৰ ভূমি নিজৰ পত্নীৰ নামত নামজাৰিৰ বাবে আবেদনৰ পৰা নানান কেলেংকাৰীৰ নাম খাঙৰ খাই থকা মন্ত্ৰী অশোক সিংহলক মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকত বহিবলৈ দিব নালাগে এই মন্তব্য কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া কানু মহন্তৰ ভাতৃ ভাস্কৰ জ্যোতি মহন্তই কিয় কৰিলে পদত্যাগ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্ত বিগত সময়ছোৱাত শ্যামকানুৰ বিৰুদ্ধে বহুকেইখন RTI দাখিল কৰা হৈছে তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাস্কৰ জ্যোতি মহন্তক পদত্যাগৰ পৰামৰ্শ দিছিল বুলি জানিব পৰা গৈছে ইয়াৰ পাছতে ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ পত্ৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যলৈ প্ৰেৰণ কৰে